হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। গতিকে পোনপ্ৰথমে আপোনালোক সকলোকে মাঘ বিহুৰ শুভকামনা জনালোঁ। যিহেতু কালিলৈ মাঘ বিহু উৰুকা, গতিকে আজি বৰ্তমান ঘৰতে আছোঁ আৰু ভাবিলোঁ মাঘ বিহু উৰুকাৰ কাৰণে আচলতে কি তৈয়াৰ কৰোঁ আৰু কি কৰোঁ সকলো দেখাওঁ আপোনালোকক। গা পা ধুই আহিলোঁ ৰাতিপুৱা সময়তে, ঠাণ্ডা আজি যিহেতু বতৰটো বহুত ঠাণ্ডা, ৰ'দ নাই। এতিয়া মূৰটো ধুই পূৰা মূৰ টিংটিঙাই আছে আৰু বাৰু যি কি নহওক, এতিয়া ব'লক মাঘ বিহু কি হয় আপোনালোক দেখাওঁ। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে কাইলৈ মাঘ বিহুৰ কাৰণে ধুনীয়াকৈ ইয়াত আমাৰ দাদাই কি কৰিছা? খৰি কাটি আছোঁ। মেজি কাৰণে নি? হা হয়, পূৰা মেজি কাৰণে খৰি কাটি আছে আৰু এইফালে খুৰাই আমাৰ পটলঙে কাটি আছে। কাটি আছা নে পটলং? খৰি কাটিছা? হাঁহ সিজাবলৈ কাটি খৰি। গতিকে এইফালে পূৰা মাঘ বিহুৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে আৰু শাহুৱাই মাকে পূৰা ঢেঁকী দি আছে আৰু মানে পিঠাগুড়ি খুন্দি আছে। আৰু এইফালে শাহুৱাই কি কৰি আছা? মোবাইল টিপি ঢেঁকী দি আছে, দেখিছানে? আৰু সেইফালে হেৰিয়া মানে আমাৰ সৰু বাৰী আহিছে আৰু ঠেউগেউকে ওলাই আৰু পিঠা খুন্দিছে আৰু পিঠা। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, কি পিঠা বনাওঁ দেখাই আছোঁ। বৰ্তমান আছোঁ পথাৰত, মানে কাপোৰ মেলিলোঁ আৰু শুকালে নিবলৈ আহিছোঁ। আৰু এইফালে আমাৰ বোৱাৰীয়ে কিবা কৰি আছে, কাপোৰ মেলি আছোঁ। কাপোৰ মেলি আছে আমাৰ বোৱাৰী, মানে গা পা ধুই আহিছে আৰু দেই, একদম কুটাই গছ নকৰে আমাৰ বোৱাৰীয়ে আৰু সেই দেৰিলৈকে শুই থাকে আৰু এতিয়া সেই গা পা ধুই আহি ৰ'দত কাপোৰকেইটা মাকে মেলি থকাতে লৰাবলৈ আহিছে আৰু নাই বিহু বতৰ ন, কাম বন কৰি অকণমান দেৰিকৈ কাৰণে উঠোঁ আৰু ইমান ঠাণ্ডাত কেনেকৈ শুই উঠিব পাৰিছা নাই বাৰু? এৰা এইখন কথাই কৈছানে তুমি? ঘৰত ঢেৰ কাম আছে সেই কৰিবলৈ, কাইলৈ বিহু আৰু ন। পিঠাই খুন্দিবলৈ আছে, পিঠাগুড়ি খুন্দি আছে, তোমালে বেছিকৈ থোৱা নাই মায়ে, তুমি চিন্তা কৰিব নালাগে। তুমি আৰু হেৰি সদায় ঢেঁকীটোৰ পিছত দাদা এণ্টিটো মাৰে কিয় ছোৱালীজনী আমাৰ? তেতিয়া সামৰি কৰিছোঁ বুলি ক'ব পাৰিব। মই মানে পিঠাগুড়ি খুন্দি আদায় কৰিছোঁ বুলি ক'ব পাৰিম আৰু তেতিয়া। আমাৰ ছোৱালী চোকা আছে, আপোনালোকে ধুনীয়া ল'ৰা এটা চাই দিব দেই। আমাৰ একদম কামেই বনাই চবতে চোকা আমাৰ ছোৱালী আৰু কোনো ফালেই পেলাব নাই। না ৰোৱাত পেলাব পাৰে বোলে, না ভৰি ৰোৱাত বোলে, না ধান ৰোৱাত বোলে, না পিঠাগুড়ি খুন্দাব, আদিকে চব কাম কৰিব পাৰে আৰু বাকী পিঠা বনাই আজি চাব আৰু আপোনালোকে ভিডিঅ'তে। আজি কিবা স্পেচিয়েল হ'ব নিবা পিঠা চিঠা? স্পেচিয়েল হ'ব লাগে আৰু অলপ, আৰু কি হয় আৰু দেখা যাব। তুমি যে বৰ হেৰি পিঠাটো বনোৱা যে, এইবোৰ কি বুলি কয়? কেটলি পিঠা নহয় কেটলি পিঠা। অঁ ইডলি, তুমি ইডলি বনাবা আৰু ধুনীয়াকৈ আমি ৰাইজক দেখুৱাম। আমাৰ ছোৱালীজনীয়ে কিন্তু ধুনীয়া ইডলি বনাই দেই। গতিকে মই দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু পিঠা কেনেকুৱা বনাই সকলো দেখাই আছোঁ, আপোনালোকে কমেণ্ট দিব দেই। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। গতিকে ৰাইজ এতিয়া বহি আছোঁ ধুনীয়াকৈ জুই শালত, আৰু এইফালে মোৰ বোৱাৰীয়ে বনাই আছে তিল পিঠা। বোৱাৰী বনাইছানে? বনাই আছোঁ দেই, বনাই আহিব আপোনালোকে বিহু খাবলৈ। বিহু মানে পিঠা আহিব ৰাইজ, আপোনালোক সকলো আহক। আমাৰ বোৱাৰীয়ে ধুনীয়াকৈ হোৱা তিল পিঠা বনাই আছে, চাই থাকক আপোনালোকে। চাই আছে ভিডিঅ', তুমি ধুনীয়াকৈ একদম এটা পিঠা বনাই দেখাই দিয়া। অ'কে, এনেই আজি মূৰত মোৰ শিং এটা গৈছে, ক'ত খুন্দা খাইছিলোঁ নি বাৰু কেনেবাকৈ? খাইছিলা চাগে? ক'ব নাই দেই, বৰ ধুনীয়া খুন্দা এটা খাই আছে, গা লুখহি আছে আৰু ৰাতি শুওঁতে কয় খুন্দিয়া মতে মই কাঠি কথা কৈছে দেই, মোক সেই কুকুৰী কটা বনাই দিছে আৰু। গতিকে এয়া ৰাইজ ধুনীয়াকৈ বনাই আছে তিল পিঠা আমাৰ বোৱাৰীয়ে। আৰু যিহেতু মাঘ বিহু উৰুকা, সেইকাৰণে আৰু এটা বস্তু আছে, এয়া হৈছে চুঙা চাউল। এইটো বনি গ'ল তিল পিঠা। এয়া তিল পিঠা বনাইলে দেই, কেনেকুৱা হৈছে? মজা হৈছে একদম, 10ৰ ভিতৰত 9 পাইছা, চিন্তা কৰিব লাগে। 1 নম্বৰ নাই দিয়া বেছিকৈ হয় নাই, কাৰণ বেছিকৈ দিলে আকৌ সেই মুখখন ফুলি যাব যে আকৌ, সেইটো কাৰণে আৰু বাৰু যি কি নহওক। আৰু এয়া হৈছে আমাৰ চুঙা চাউল, এয়া ধুনীয়াকৈ আজি খাই আছোঁ আৰু কিহে খাম চুঙা চাউল? তাকে কিহে খাম বাৰু? মাছ আছে বা মাংস হোৱা খাইছোঁ ন? চুঙা ভাত আটাইতকৈ প্ৰিয় হয় একদম, আৰু ধুনীয়াকৈ এতিয়া খাম আৰু এটা পাচনে আছে আৰু ভাগত মোৰ খাওঁ লাগিয়ে আছে। তেন্তে ভাগ কৰোঁ, শুভ কামত দেৰি নকৰোঁ আৰু, হয় নহয়? খামেই এতিয়া, পিঠাৰে বনাই লওঁ, তাৰপিছত আমি চুঙা চাউল খাই আছোঁ। গতিকে মাঘ বিহু যিহেতু, আৰু কি হয় আপোনালোকক দেখাই আছোঁ, সকলো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া বোৱাৰীয়ে পিঠা বনাই আছে, এতিয়া মই পিঠা বনাম। আৰু কোনজনী বেছি ভাল আপোনালোকে ক'ব ন? কিন্তু বোৱাৰী ভাল, বোৱাৰী ভাল বনাই আছোঁ। অঁ বোৱাৰী পিঠা হৈ গ'ল, মই এতিয়া বনাইছোঁ, চাই থাকক ভিডিঅ'টো। কেনেকুৱা হয় চাওঁ আৰু কাৰ ভাল হয় দেই পিঠা। আমাৰ দুজনী কম্পিটিশ্যন, মানে কাৰ পিঠা ভাল হয় আৰু। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মোৰ শাহু মায়ে পিঠা বনাবলৈ লৈছে, চাওক। কিবা এটা বনিব আৰু দিয়া, তেল পিঠা বনাই একো ক'ব পৰা নাই আৰু, মুঠতে আৰু বনাবলৈ দিছে, বনাই আছোঁ। ইমান বনোৱা অভ্যাস নাই, কিন্তু তথাপিও
যিহেতু অসমীয়া ছোৱালী গতিকে বিহুটো আমাক বনাবই লাগিব পিঠা পুৰিছে আৰু এইফালে জুয়ে ধৰিছে এইও মা চকাটো বহল নাই বেছিকৈ পৰে ন হাতকেইখন বহুত হেৰিকৈ পৰি যায় এয়া তিল পিঠা বনাই আছে সেয়া হৈ গ'ল নাম্বাৰ আমাক কোনে দিব মায়েহে দিব আৰু নাম্বাৰ আমাক নাজানো আৰু কোনজনে ভালকৈ বনাইছো মাহঁতে ক'ব তাৰ বিচাৰ কৰিবলৈ আছে ন ৰাইজক খুৱাই আছো ন তিল পিঠা তেতিয়াহে ৰাইজে আমাক নম্বৰ দিব পাৰিব কাৰ ভাল হৈছে আৰম্ভণি কৰিছোঁ আৰু কাইলৈ দিনতহে বেছি স্পেচিয়েল হ'ব এতিয়া অকল তিল পিঠাহে পুৰিছোঁ বেলেগ তেনেকৈ পিঠা বনোৱা হোৱা নাই বাকী পিঠাবোৰ কাইলৈ দেখাম ন বনোৱা কাইলৈ বনাব লাগিব আজি বেছি আয়োজন কৰা নাই আৰু বনাইছোঁ আৰু ন তিল পিঠা বোলে কথা এষাৰ আছে ন অসমীয়াত বোলে এবাৰ নোৱাৰিলে বোলে সবাহ কৰিবা বোলে মোক কিন্তু ধমাল ধৰিছে আৰু পুৰা বনাই আছে লাগি থাকা নোৱাৰালৈকে লাগি থাকা নেৰিবা হ'ল নি এইকেইটা হৈছে আৰু পিঠা এয়া হৈছে আৰু বনি আছে আৰু কিবা নহয় কিবা সেইটো মই বনোৱা আকৌ হেৰি এইবোৰ তেনেকুৱা কথা নকবা আৰু হেৰি মানে এই যেতিয়া মানে গোটেইবোৰ মিল হৈ যাব তেতিয়া চাবা বাৰ বাৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু আমি আগতীয়াকৈ চবক মাঘ বিহুৰ শুভেচ্ছাটো জনাই দিওঁ ন সকলোকে আমি গতিকে আমাৰ ফালৰ পৰা সকলোকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলেই সকলোৱে ভোগালী বিহু মানে ভোগ কৰক আৰু যিহেতু কৰোণা আজি 2 বছৰ পাছত বনাইছোঁ আৰু ভোগালী বিহু অ' মাই গড এইফালে মোৰ চকমনি ওলাই গৈছেগৈ চোৱা মোৰ চকমনি ওলাই গৈছেগৈ কান্দি গৈ মানে হেৰি আকৌ ৰাইচ মোক ধোৱাই মানে আৰু গোটেইখন আৰু কন্দুৱাই দিছে আৰু ইভাগে কন্দা নেদেখে নহয় আজি কন্দা চাই লওক অ' মা তোমাৰ দিছে নহয় চোৱা গোটেইখন কান্দি গৈছেগৈ আয়ো পিঠাই কন্দুৱাই দিছে ৰাতি আজিও কন্দুৱাইহে মোক পিঠাই আজি কন্দুৱাই দিছে আৰু জুয়ে মানে ইমান ধোৱাইছে মালেহে মনত পৰিছে আৰু শাহু মায়ে পিঠা বনাই শাহু মায়ে কান্দি গৈছে বেয়া লাগি গৈছেগৈ টানা পিঠা বনি গ'ল চোৱা এইটো এতিয়া কোনটো কা পিঠা এইটো মানে ক'লা হৈছিলে দেই এইটো মানে হেৰি আৰু আমাৰ অকণমান আৰু মানে হেৰি নহয় নজৰ নালাগিব মানে আমি প্ৰথম বনাইছোঁ যে নজৰ নালাগিবলৈ মানে হেৰি লগাইছোঁ নজৰ নালাগক মানে কাৰণ ন তাতে ৰাইজেও চাই আছে নে কি কোৱা এইবাৰ মুঠতে আমি আৰু ভোগালী বিহু আৰু হৰি বোলে আৰু ৰাম বোলে আজি উৰুকাৰ আগদিনাখন আমাৰ ৰান্ধনীয়ে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে কি মাছ ফ্ৰাই কৰি আছে কালি মাছ যাওঁ পূৰা পুখুৰী আৰু যাওঁ পূৰা হয় যিহেতু মাছ ফিচাৰী মাছ ধুনীয়া এয়া মাছ পূৰা ফ্ৰাই কৰি আছে গতিকে আজি কি বনাবা আৰু আজি দালি বনাম আৰু ভাত মাছৰ ফ্ৰাই সেয়া গতিকে ৰাইজ আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদিহে ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে নাপাহৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'বোৰ সোনকালে পাবৰ কাৰণে গতিকে আজিলৈ আহোঁ বাই বাই থেংক ইউ আৰু তাৰ আগতে আমি দুয়োটাই আচলতে মিলি মাঘ বিহুৰ শুভেচ্ছা থাকিল আপোনালোকলৈও শুভেচ্ছা থাকিল আমি দুয়োটাই মানে আপোনালোকে মাঘৰ বিহু দিলোঁ শুভেচ্ছা জনালোঁ সকলোকে ধুনীয়াকৈ মাঘৰ বিহু উদযাপন কৰক আৰু কাইলৈ উৰুকা আহি আছে গতিকে উৰুকা কি হয় ন দেখাওঁ সকলো গতিকে ভিডিঅ' ধুনীয়া সোনকালে পাব ন গতিকে আজিলৈ আহোঁ বাই বাই থেংক ইউ